কি ইয়াত যে দেখা পাইছো আমি মদ ড্ৰাগছ মানে ইয়াতে আজি হ'ল আজি 1 বছৰ 2 বছৰ ধৰি হ'ল, কিন্তু মাটিখিনি আমাৰে মাটি। মই দেৰি দেৰি সিহঁতক মানে হাক দিওঁ যে মদ জোৱা গাঁজা অবৈধ মানে বিৰাট মানে চলি আছে বহুদিন ধৰি। মই তেওঁলোকক কওঁ এতিয়া কিন্তু নাহিবি দেই, কিন্তু কথা বেয়া হ'ব। তেওঁলোকে নামানে কাৰণে ড্ৰাগছ খাই থাকে, মদ খাই থাকে। মোৰ ভয়ো লাগে, উল্টা মোক মাৰিবলৈ খেদি আহে। মই হাউলি প্ৰশাসনক এইটোৱে অনুৰোধ জনাওঁ যে এই ড্ৰাগছত ঘাটিত পৰিণত হৈছে এইখিনি হালাবাকৰি গাঁও। বহুত ল'ৰা সৰু সৰু ডেকা ল'ৰা ছোৱালী ধ্বংস হৈ গ'ল ড্ৰাগছত পৰিণত হৈ। যে এইটো অতি হাউলিৰ আৰক্ষী প্ৰশাসনক মই অচি ছাৰক এইটোৱে অনুৰোধ কৰোঁ যাতে এইখিনি যাতে অতি সোনকালে যাতে বন্ধ কৰে। এইখিনিয়ে মোৰ বিৰাট অনুৰোধ ছাৰৰ প্ৰতি। চাব দেখা পালো যে কিছুমান মানুহ দৌৰিলে তেওঁলোকে যোৱা ড্ৰাগছ খাই মানে আপোনালোকক দেখি তাৰমানে দৌৰিলে তেখেতে যে মিডিয়া আহিছে। আৰু আপোনালোকে চাব পাৰে গোটেইখিনি একদম চিৰিঞ্জৰ পৰা ড্ৰাগছৰ টেমাৰ পৰা গোটেই কণ্টেইনাৰ চব ভৰি পৰি আছে, বটলে বটল পৰি আছে একদম। মদ চব চলে, মদ জোৱা গাঁজা ড্ৰাগছ এভৰিথিং চলে ইয়াতে। মই ক'ব আহিলে মোক উল্টাই মাৰিবলৈ খেদে। এইবোৰ মানুহ ক'ৰ পৰা আহে? ইয়াৰে বাহিৰৰ মানে ইয়াৰে লোকেলো আছে, বোধহয় বাহিৰৰো আছে। হালাবাকৰি আছে, হালাবাকৰি নহয়, নগৰজাৰ আছে, জয়পুৰ আছে, কঠলিজাৰ আছে, চবৰে খিনি গোটেইখিনি ইয়াৰে ল'ৰা ইয়াতে চব ড্ৰাগছৰ আড্ডা, চব জোৱাৰ আড্ডা, মদৰ আড্ডা গোটেইখিনি। ইটো ৰাতিপুৱা ধৰক 8টাৰ পৰা একদম ৰাতি 9টালৈকে এতিয়া চলে একদম জোৱা আৰু ড্ৰাগছৰ কাৰবাৰ একদম। ৰাতিপুৱা 7 বজাৰ পৰা আপুনি ৰাতি 10 বজালৈকে পাব ইয়াতে। গোটেইখিনি এৰিয়াত গোটেই চাব বটলৰ পৰা চিৰিঞ্জৰ পৰা ড্ৰাগছৰ টেমাৰ পৰা গোটেই ভৰি আছে। আৰু আপোনালোকক দেখিয়ে তেওঁলোকে ছত্ৰ ভংগ দিলে।